ভৱিষ্যতত আপুনি যি নিৰ্দলীয় ইণ্ডিপেণ্ডেণ্ট হিচাপে প্ৰাৰ্থিত্ব মানে ইলেকশ্যন খেলাৰ কথা ওলাই আছে যিটো সমষ্টিৰ পৰা কিমান দূৰ সত্য তাৰ কথাটো নমিনেশ্যন দিবলৈ নাই আচলতে ফৰ্ম আনাটো মই আনিছিলো ডিক্লেয়াৰ দিয়াৰ আগৰ পৰাই মই ফৰ্মটো আনি থলো মানে ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ পিছত কিন্তু দলে কেণ্ডিডেট ডিক্লেয়াৰ কৰাৰ আগতে মই ফৰ্মটো আনি থৈছো আশা কৰিছিলো মই মানে এইবাৰ টিকেট পাম বুলি সেইকাৰণে মই লৈ আনিছিলো কিন্তু এই অৰ্থ এইটো নহয় যে মই ইণ্ডিপেণ্ডেণ্টৰ পৰা আৰু এই যে ছচিয়েল মিডিয়াত যে ওলাইছে মই বোলে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব এই কথাটো ৰাতিপুৱা মই ফোন মানে ধৰি লওক ৰাতি 10টাৰ পিছত মই ফোন অফ কৰো কিন্তু ৰাতিপুৱা 5-6টা মানত মই ফোনটো অন কৰো অন কৰোতে এইজন মানুহে ফোন কৰিলে ছাৰ আপোনাৰ কথা ফেচবুকত পাইছো সঁচাকৈ আপুনি কিবা প্ৰতিদ্বন্দ্বিতা কৰিব নেকি এছ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট মই কৈছো আচৰিত লাগিছে কোনে ক'লে আপোনাক বুলি মই সুধিলো বোলে ফেচবুকত পাইছো মই কৈছো এইটো ভুৱা ভিত্তিহীন মোৰ ওপৰত বিশ্বাস আছে মোৰ মন দুৰ্বল হোৱা নাই মোৰ মনোভাৱ ষ্ট্ৰং হৈ আছে মই এজন কাৰ্যকৰ্তা আৰু যে জানে যোৱাবাৰ চিটিং এমপি হৈ থাকোতে টিকেট নাপালো তথাপি মই এনেধৰণে চিন্তা চৰ্চা কৰা নাই এতিয়া মই চিটিং এমএলএ নহয় বিচাৰিছিলো মই আশা কৰিছিলো যে এইবাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে মোক নিশ্চয় আশীৰ্বাদ দিব বুলি আশা কৰি পেলাই মই বিচাৰিছো কিন্তু কি কাৰণ নিদিলে এইটো মই নাজানো তেওঁলোকে জানে তথাপিও মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে এইবাৰ নিৰ্বাচনত কি কৰিব লাগে ৰাইজৰ মাজত গৈ কেনেকৈ আমাৰ প্ৰাৰ্থীক মানে বিপুল ভোটত জয়যুক্ত কৰাব তাৰ কাৰণে মই কাম কৰি যাম